কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দেশত হোৱা লকডাউনৰ প্ৰতি নজৰ ৰাখি ভাৰতীয় ৰিজাৰ্ভ বেংকে সকলো ধৰণৰ লোনৰ ক্ষেত্ৰত 3 মাহৰ মৰাটৰিয়ামৰ কথা ঘোষণা কৰিছে। ৰিজাৰ্ভ বেংকৰ ঘোষণা মতে 1 মাৰ্চ 2020 পৰা 31 মে 2020 লৈ এই 3 মাহত যিসকল গ্ৰাহকৰ EMI দিবলগীয়া আছে তেওঁলোকক মৰাটৰিয়ামৰ সুবিধা দিয়া হ'ব। অৰ্থাৎ 1 মাৰ্চ 2020 পৰা 31 মে 2020 লৈ এই 3 মাহত EMI বা মাহিলী কিস্তি গ্ৰাহকে আদায় নিদিলেও হ'ব। কিন্তু ইয়াৰ ফলত আপোনাৰ কিবা লাভ হ'ব নে লোকচান হ'ব? এটা লাভ নিশ্চয়কৈ হ'ব, সেইটো হ'ল গ্ৰাহকে এই 3 মাহ EMI নিদিলেও গ্ৰাহকৰ ক্ৰেডিট হিষ্ট্ৰীত ইয়াৰ কোনো ধৰণৰ প্ৰভাৱ নপৰে। সাধাৰণতে গ্ৰাহকে যদি কোনো এটা EMI মিছ কৰে তেনেহ'লে তেখেতৰ ক্ৰেডিট স্ক'ৰ কমি যায় বা ক্ৰেডিট হিষ্ট্ৰী বেয়া হয়। কিন্তু ৰিজাৰ্ভ বেংকৰ ঘোষণা অনুসৰি 1 মাৰ্চ 2020 পৰা 31 মে 2020 লৈ যদি গ্ৰাহকে EMI নিদিয়ে তেনেহ'লে ইয়াৰ ফলত ক্ৰেডিট হিষ্ট্ৰীত কোনো প্ৰভাৱ নপৰিব। কিন্তু টকা পইচাৰ ফালৰ পৰা গ্ৰাহকৰ কিবা লাভ বা লোকচান হ'ব নেকি? কাৰণ ৰিজাৰ্ভ বেংকে স্পষ্টকৈ কৈছে যে এই মৰাটৰিয়ামৰ সময়ছোৱাৰ যি সুদ হ'ব সেয়া গ্ৰাহকে সম্পূৰ্ণ বহন কৰিব লাগিব। এটা কথা হ'ল বেংকে গ্ৰাহকক মৰাটৰিয়াম কেনেদৰে দিব? বেংকৰ হাতত দুটা অপচন আছে। এটা হ'ল EMI বৃদ্ধি আৰু আনটো হ'ল লোনৰ সময়সীমা বৃদ্ধি। ধৰা হ'ল আপোনাৰ লোনৰ EMI 1000 টকা আৰু আপোনাৰ লোনটো শেষ হ'ব 2020 চনৰ ডিচেম্বৰ মাহত। গতিকে 1 মাৰ্চ 2020 পৰা হিচাপ কৰিলে আপোনাৰ মুঠ 10টা মাহৰ EMI দিবলৈ বাকী আছে। অৰ্থাৎ 1000 টকাকৈ আপোনাৰ মুঠ 10,000 টকা দিবলৈ বাকী আছে। এতিয়া 3 মাহ যদি আপুনি EMI নিদিয়ে তেনেহ'লে এই 10,000 টকা আপুনি 7 মাহত বা 7টা EMIত সম্পূৰ্ণ কৰিব লাগিব। গতিকে আপোনাৰ নতুন EMI হ'ব মোটামুটি 1429 টকা। অৰ্থাৎ আপুনি 429 টকা বেছিকৈ EMI দিব লাগিব। বেংকৰ হাতত আৰু এটা অপচন আছে। বেংকে আপোনাৰ EMI নবঢ়াই লোনৰ সময়সীমাও বঢ়াই দিব পাৰে। তেতিয়া আপোনাৰ লোনৰ শেষ তাৰিখ হ'ব EMI বৃদ্ধি কৰাৰ পিছত EMI দিয়াৰ মৰাটৰিয়াম দিয়াৰ পাছত আপোনাৰ লোনৰ শেষ তাৰিখ হ'ব 31 মাৰ্চ 2021। এই ক্ষেত্ৰত আপোনাৰ EMI ঠিকে থাকিব, কিন্তু 3 মাহৰ সুদ আপুনি বেছিকৈ দিব লাগিব। গতিকে দেখা যায় বেছি EMI দি আগৰ নিৰ্ধাৰিত তাৰিখতেই যদি আপুনি লোনটো সম্পূৰ্ণ কৰে তেনেহ'লে আপোনাৰ কোনো ধৰণৰ লোকচান নহয়। কিন্তু লোনৰ সময়সীমা বঢ়াই ল'লে আপুনি 3 মাহৰ অতিৰিক্ত সুদ আদায় দিব লাগিব।